নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ মৰমৰ গুড মৰ্ণিং। এতিয়া বাজিছে কেইটা দেখুৱাই আছোঁ, দেখিছেনে? 5:53 হৈছে ৰাতিপুৱা আৰু এঘণ্টাৰ ভিতৰত মোৰ অফিচৰ কাম চলি আছে। মানে এতিয়া অফিচৰ কাম শেষ হ'ব আৰু আমি ঠাণ্ডাৰ দিনত প্ৰথমবাৰ মই আৰু বিতুপন ভাইটিৰ ফ্ৰেণ্ড হয়, চ' চাইকেলিঙত গৈ আছোঁ। ধুনীয়া জেগা এটা বহুত দিনৰ পৰা চাই আছোঁ, ফটোত মানুহে ফটো বুলি আপলোড কৰি থাকে, চ' সেইডোখৰ জেগালৈ যাম বুলি ভাবিছোঁ। আৰু ঠাণ্ডা দিনৰ এইটো প্ৰথম ৰাইড, ইমান দিন পিছত। ঠাণ্ডা দিন ষ্টাৰ্ট হোৱা এমাহৰ বেছি হৈ গৈছে, লাইক নৱেম্বৰ লাষ্টৰ পিনৰ পৰা ঠাণ্ডা দিন ভালকৈ পৰিছিলে, হয় নাই? চ' ডিচেম্বৰ মাহটো তেনেকেই গ'ল, মোৰ কাম 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 ফচি থাকিলোঁ গোটেইখিনি। চ' এক্সাইটেড হৈ আছোঁ। মই ডাঙৰকৈ কথা ক'ব নোৱাৰোঁ, বিকজ সেইটো ৰুমত মাহঁত শুই আছে, একদম সাৰ পাই যাব, কেছটো বেয়া হৈ যাব, খং কৰিব। চ' চাই থাকক। তো মৰমৰ বন্ধু বান্ধৱীসকল, যাত্ৰা আৰম্ভ কৰি দিছোঁ। চাগে আজি ঘূৰি আহিব পাৰিম, আই ডোণ্ট ন', নট চিয়'ৰ, কাৰণ 50 কিলোমিটাৰ যাওঁতে 50 কিলোমিটাৰ আহোঁতে লাগিব, টোটেল 100 কিলোমিটাৰ হয়। কিন্তু এটা সৰু ডাউটো আছে, কেলৈ কি আমি য'ত গৈ আছোঁ পাহাৰ এখনৰ ওপৰলৈ গৈ আছোঁ। যদি তাত বেছিকৈ চলাবলগীয়া হয়, যদি কষ্ট হয়, তেতিয়াহ'লে আহিব নোৱাৰিম আজি তাত ষ্টে' কৰিব লাগিব। চ' চাই থাকক, ভাল লাগিব। মোৰ চশমাযোৰ পৰি গ'ল। এঘণ্টা ধৰি চাইকেল চলাই আছোঁ, কিন্তু আজি সূৰ্য দেৱতা অকণমান আমাক আশীৰ্বাদ কৰিছে। এতিয়ালৈকে ৰ'দটো ভালকৈ ওলোৱা নাই, আৰু গম পাইছে, মজা লাগি আছে চাইকেল চলাই। ঘাম চাম নাই ওলোৱা ন। কেছেটটো চেঞ্জ কৰিব লাগে। ৰাইজসকল, পাইছোঁ আমি ধূপধাৰা। যোন আপাৰ আছামৰ হয় সিহঁতি ধূপধাৰা চিনি নাপাব। চ' কম্পেয়াৰ কৰিছোঁ মই জখলাবন্ধাৰ লগত। যোনে আপাৰ আছামৰ মানুহ আছে, এইখন আমাৰ সৰু সুৰা জখলাবন্ধা ক'বলৈ গ'লে। গুৱাহাটীৰ পৰা যেতিয়া যায় ধুবুৰী চুবুৰী, তেতিয়া ইয়াত সোমাই মানুহে খায়। চ' আমি চাহ পানী কিবা এটা খাওঁ, মানে ৰঙা চাহ খাম আমি, বিকজ এনাৰ্জিটো লাগিব আৰু বেছিকৈ নাখাওঁ, জানেই সকলোৱে, হয়নে? চাহ খাওঁতে খাওঁতে পুৰিকৈ খাই দিওঁ আৰু। দিছ ইজ বিতুপনৰ মুখখন দেখাই নাই, একেবাৰে আন্ধাৰত পূৰা ক'লা হৈ গৈছে। এই মোৰ মোবাইলটো, এইটো সঁচাই কৈছোঁ ৰাইজসকল, ৰাতি ভিডিঅ' কৰা একদমেই নাযায় এইটো মোবাইলে। এনেই কিনা নিচিনা হৈছে। মই একচুৱেলি DSLRটো য'ত ত'ত উলিয়াবলৈ ভাল নালাগে, ওজন হয়, গধুৰ হয়, ত' সেইটো কাৰণে লৈ ঘূৰি ফুৰিব ভাল নালাগে ন। সেইটো কাৰণে মোবাইলটো লৈছিলোঁ সুবিধা হ'ব বুলি। কিন্তু দিনত ভাল, মানে পোহৰত যেতিয়া ভিডিঅ' কৰিবলগীয়া হয় ন, তেতিয়া একদম ধুনীয়া ক্লিয়াৰিটি আহে। কিন্তু ৰাতি ভিডিঅ' কৰিবলৈ নহয়। 1+80 কেঞ্চেল, ৰাতি ভিডিঅ'ৰ কাৰণে নহয়। তো বন্ধু বান্ধৱীসকল, হৈ গ'ল, আমি যাওঁ এতিয়া। ৰ'দটো অকণ ওলাইছে, পিছে এতিয়া ভাল লাগি আছে, পূৰা ধুনীয়া ঠাণ্ডা গৰম ফিল হৈ আছে। বাট পিছলৈ নাজানো আৰু, ইয়াৰ মাথাটো গলি যাব আজি। য'ত যাম আমি এইটো ডাইৰেকশ্যনত যাম, চাই থাকক ব্লগটো। তো মৰমৰ বন্ধু বান্ধৱীসকল, আমি পালোহি আৰু বেছি দূৰ নাই, 7-8 কিলোমিটাৰমান আছে। চ' এক্সাইটেড হৈ আছোঁ। ইমান দিন মানুহবিলাকে ফেচবুকত ফটো দি মোক পগলা কৰি দিছিলে, জানেনে? আজি ফাইনেলি গৈ আছোঁ, ফাইনেলি। ৰাইজসকল, আমি মেইন ৰাস্তাৰ পৰা এতিয়া কাট খাই এইপিনে সোমাম। তাত গৈ পিনি পাহাৰ পাম, আমি য'ত গৈ আছোঁ পাৰ্বতী পাহাৰ বুলি, সেইখন পাম এতিয়া। ৰাস্তাটো অকণমান বেয়া হ'বগৈ, আপ হ'ব চাগে, নাজানো কেনেকুৱা হ'বগৈ, বাট আমি গৈ আছোঁ আৰু। ইমান বগৰী খাবলৈ মন গৈছে নহয় ৰাইজসকল, পূৰা বগৰী গছবোৰ দেখি মজা লাগিছে। এতিয়া ক'ৰবাত নেক্সট যিডাল বগৰী গছ পাম সেইডালে খাম। মিঠা কেহা বোলে ৰাইজ, বেলেগ খাম এতিয়া। মই পিছে ৰাইজ এই বালি বগৰীটো খাই ভাল নাপাওঁ। এটা থাকে ন পানী বগৰী, মানে কি ক্ৰাঞ্চি হয়, সেই বগৰীটো খাই ভাল পাওঁ মই। মানে কল বগৰীৰ কথা নাই কোৱা আগতে মই,
মানে এটা থাকে দুটা টাইপৰ থাকে মানে যেনেকৈ আপেল দুটা টাইপৰ থাকে ন এটা বালি আপেল আৰু এটা ক্ৰাঞ্চি আপেল থাকে ন ক্ৰাঞ্চি আপেলটো খাই ভাল পাওঁ মই এই ছেইম থিং বগৰীও মানে মুখত পানী আহি গৈছে বগৰী নাম লৈ লৈ তাৰ ওপৰত ই পূৰা কেঁহা বগৰী চুবাই আছে চ' এই ক্ৰাঞ্চি বগৰীটো খাই খুব ভাল পাওঁ পূৰা জ্বলা নিমখেৰে মা কচম তো মৰমৰ বন্ধু বান্ধৱীসকল দেখিছেনে মোৰ পিছপিনে গোটেই পাহাৰখন চাইকেল ঠেলি ঠেলি বগাব লাগিব কিন্তু নামোতে ভাল লাগিব নামোতে চলাই আহিম বুলি ভাবিছোঁ যদিহে পাৰোঁ মানে তো চাই থাকক ওপৰত গৈ পিনি ভিউটো ধুনীয়া হয় মই ফেচবুকত ফটো দেখিছিলোঁ বুলি কৈছোঁ বহুতে আপলোড কৰে কিন্তু আমি ৰাতিপুৱা আহিব লাগিছিলে আহোঁতে দেৰি হৈ গ'ল ন বাট ষ্টিল ভিউ পাম আমি মই সেইটো চিয়'ৰ নহ'লে যদি নাপাওঁ গধূলিলৈ থাকি দিম মানে কথাটো গম পাইছে চাই থাকক সাইকেলিং ট্ৰেকিং সব হৈ গৈছে আজি মহা কসম কি মজা লাগিছে কিন্তু হে সঁচা কথা ক'বলৈ গ'লে এবাৰ তলখন দেখুৱাই দিছোন কিমান তলত আছিলে আৰু আছেই বহুত ওপৰত আছে কাৰণ আমি যেতিয়া ৰাস্তাৰে চলাই আহি আছিলোঁ ন তেতিয়া বহুত ওপৰত দেখিছিলোঁ মন্দিৰটো চ' আৰু বহুত দূৰ যাবলগীয়া আছে অ' মাই গড ৰাইজসকল ধুনীয়া ৰাস্তা এটা পাইছোঁ চাইকেল চলাবলৈ Enjoy really. ইমানটোৱে আছিলে ৰাইজসকল আৰু যাবলৈ বাকী আছেই ওপৰত ইয়াৰ পৰা কি ধুনীয়া ভিউ আহি আছে মা কসম অকণ ৰেষ্ট লওঁ বিটুৱান কেনেকুৱা তো ৰাইজসকল তো দেখিছেনে পাৰ্বতী মাতাৰ মন্দিৰ আমি পালোহি গড এই ৰাস্তা কেমেৰাত কিমান কষ্ট হৈছে সেইটো দেখুৱাব নোৱাৰি ৰাস্তাটোৱে ভালকৈ দেখুৱাব নোৱাৰি কিন্তু গম পাব ৰাইজসকল যদিহে আহে কিন্তু এটা বস্তু একদম ফৰ চিয়'ৰ লিখি থৈ দিয়ক আপোনালোকে যদিহে আহে ন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য ভোগ কৰিবলৈ তেতিয়াহ'লে কেতিয়াও ডিছএপইণ্ট নহয় ৰাইট বিতুপন ওপৰত যাব লাগিব ৰাইজসকল আৰু ইয়াৰ পৰা জোতা চেণ্ডেল নিষেধ আমি জোতা চেণ্ডেল গোটেই ইয়াতে খুলি পিনি ওপৰত যামগৈ এতিয়া বৰ্তমান লক কৰিব লাগে চ' লকটো কৰিম এতিয়া ৰাইজসকল ফাইনেলি মাতা পাৰ্বতী গড কি ভিউ মা কসম কেমেৰাৰ লেন্সত আপোনালোকে একো বস্তু এইবোৰ আমেজটো নাপাব যিমানেই প্ৰফেচনেল ফটোগ্ৰাফাৰ নহওক কেলে শিৱ বাবা মাতা পাৰ্বতী যিমানেই প্ৰফেচনেল নহওক কেলে ন কেমেৰাৰ লেন্সত ন ৰিয়েলিটিটো দেখুৱাব নোৱাৰি চ' যদিহে আপোনালোকে আহে বকৰ পৰা বেছি দূৰ নহয় এই পাহাৰখন বৰ ধুনীয়া পাৰ্বতী পাহাৰ ভিউ চাওক আপোনালোকে আহি পিনি মাতাৰ দৰ্শনো কৰিব পাৰিব মজা আমি এতিয়া গধূলিলৈ অকণমান ৰৈ দিম কেলে কি ছানছেটটো চাই পিনিও যাম আমি বিতুপনে সেয়া কাঢ়িব ময়ো কাঢ়িম বাৰু তাৰ আগতে চাই লওঁ দিছ ইজ ভেৰি বিউটিফুল চিৰিয়াছলি কৈছোঁ ৰাইজসকল এনেকুৱা বিউটি নাই দেখা মানে এইপিনে তলৰ পিনে আছে কিবা কিবি ধুনীয়া ইয়াত যদি কোনোবা মানুহ থাকিলেহেঁতেন বুজাই দিবলৈ কেলে মন্দিৰটো ইয়াত স্থাপনা কৰা হৈছে হয় নাই কেলে এই মানে মন্দিৰটো ইমান ওখত স্থাপনা কৰা হৈছে বিকজ প্ৰতিটো মন্দিৰৰ এটা ষ্টৰি থাকে আৰু ষ্টৰিটো জানি ভাল লাগে চ' এই মন্দিৰৰ ষ্টৰিটো জনাহেঁতেন ভাল লাগিলেহেঁতেন
কোনোবা মানুহ যদি লগ পালোহেঁতেন, কিন্তু নাই। তো মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ মাতটো শুনি পাইছেনে? কেনেকুৱা লাগিছে? গোটেইখন একদম পূৰা এনেকুৱাই শুলো নহয় ইয়াতে, পূৰা দুটাই শুই গৈছিলোঁ, এনেকুৱাই ভাগৰ লাগিছিলে। তাৰ ওপৰত যোৱাকালি মোৰ অফিচ আছিলে, চ' সেইটো কাৰণে মজা পালোঁ শুই। এতিয়া যাওঁগৈ, গৈ মেলি আমি বক' বোলা জেগা এডোখৰ আছে, তাত আমি হোটেলত থাকিম বুলি আছোঁ। তাৰপিছত কাইলৈ ওলাই দিম, কাৰণ আজি নহ'বগৈ আৰু, আজি শক্তি নাই দেখাত। আৰু এইখন পাহাৰখন নামিবলৈ বাকীয়ে আছে এতিয়াও। চ' যাওঁ আৰু নেকি? লেটছ গ'। এতিয়া যাওঁতে অকণমান চলাই যাম বুলি ভাবিছোঁ, নেজানো পাৰোঁ নে নোৱাৰোঁ। কিন্তু এই গিয়াৰ আপৰ MTV চেম্পিয়নশ্বিপ যে হৈছিলে, নৰ্থ ইষ্ট MTV চেম্পিয়নশ্বিপ, তাত অহা ল'ৰাকেইটা যদি এইখন পাহাৰত আহিলেহেঁতেন ন, সিহঁতে ভৰিয়ে ননমালেহেঁতেন চাইকেলৰ পৰা, সেইটো চিয়'ৰ। মৰমৰ বন্ধু বান্ধৱীসকল, জেগাখিনি বৰ ধুনীয়া হয়, চফা হয়। ইয়াতে আমি এতিয়া পুৰি আৰু ৰুটি খাম, আণ্টিয়ে বনাই দিব। চ' লোকেশ্যনটো একদম পূৰা ডিলাক্স লোকেশ্যন হয়, প্ৰিমিয়াম লোকেশ্যন হয়। আকৌ এনেকুৱা জেগাত খাবলৈ হ'লে কপাল লাগিব, হয় নাই ৰাইজসকল? জংঘলৰ মাজত ধুনীয়াকৈ পৰম তৃপ্তি পোৱা গৈছে ন, মজা লাগিছে। গোটেই দিনটো ৰাইচ খোৱা নাছিলোঁ, পুৰিখন ধুনীয়া। এইটো ঘুগুনিটোৰ টেষ্টটো একদম মজা টেষ্ট দেই। তো মৰমৰ বন্ধু বান্ধৱীসকল, অকণ ৰৈ দিছোঁ, কাৰণ বেছিকৈ খাই দিলোঁ। মানে ৰাতিপুৱাৰ পৰা তেনেকৈ খোৱা নাছিলোঁ ন, তাত পুৰি খাইছিলোঁ 2খন। আৰু এতিয়া কেইটা বাজিছে ঘড়ী নাই আজি, চ' কেইটামান বাজিছে, 2টামান বাজিছে এতিয়া। চ' একো খোৱা নাই, ৰাতিপুৱাৰ পৰা সেই 2খন পুৰি খোৱা আছিলে ন, তো বেছিকৈ খাই দিলোঁ। মাই গড, পেটটো একদম পূৰা ফাটি যাওঁ হৈছে। চ' অকণ ৰৈ দিছোঁ। তাৰপিছত এই ৰাস্তাটোত চাইকেল চলাবলৈ আছে। অথনি চাইকেল চলাইছিলোঁ, কিন্তু কেমেৰাটো বেণ্ড হৈ পিনি এনেকৈ জাৰ্কিং হয় ন বস্তুটো, জাম্প হৈ আছিলে। চ' কেমেৰাটো বেণ্ড হৈ থাকিলে, তো ক্লিপকেইটা একদম ফাল্টু হৈ গৈছে। মোৰ ক'ৰবাত লেলাউটি ওলাই আছে জানানে, মোৰ ক'ৰবাত কথা ওলোৱা নাই, জলকীয়া খাইছোঁ। চ' নেক্সট ক্লিপকেইটা যাতে ভালকৈ আহে, পুৰা টাইটকৈ মাৰিছোঁ। GoProটো চাই থাকক। যাবি ছয়গাঁও যাবি? তো ৰাইজসকল, আমি বকত থাকিবলৈ হোটেল নাই পোৱা, চ' ছয়গাঁৱলৈ গৈ আছোঁ। বকৰ পৰা আৰু ছয়গাঁৱলৈ 16 কিলোমিটাৰ। যদি ছয়গাঁৱত পাবলৈ নাই ন, তেতিয়াহ'লে লেঠা লাগিব। মানে আমি ঘূৰিও যাব নোৱাৰিম ঘৰলৈ, কথাটো গম পাইছে? তো ৰাইজসকল, ইয়াতে হোটেল এখন পাইছোঁ কম দামত, বিকজ আমি ৰাতিটোৱে থাকিম কেৱল। কাইলৈ ৰাতিপুৱা আকৌ এটা বেলেগ ট্ৰিপ আছে, চ' সেইটো কাৰণে পাই গ'লোঁ, কম দামতে হৈ গ'ল। এতিয়া যাওঁ ওপৰলৈ। এই চাইকেলখন দাঙি লৈ গৈ আছে, ময়ো দাঙিব লাগিবগৈ এতিয়া। তো ৰাইজসকল, আজিৰ কাৰণে আমাৰ হোটেল এইখন হয়, আজি ৰাতিটোৰ কাৰণে। চ' বিচনাখন যে পাইছোঁ সেইটোৱে বহুত, কথাটো গম পাইছে? কাৰণ যেতিয়া বহুত হোটেল পোৱা নাছিলোঁ ন, তেতিয়া মানে আমাৰ ফাটি গৈছিলে, বিকজ আকৌ ঘূৰি যাবলৈ আমাৰ হাতত সময় নাছিলে, ৰাতি হৈ গ'লহেঁতেন ঘৰলৈ। আৰু কাইলৈ যিটো ট্ৰিপ আছে আমাৰ চানডুবিলে, সেইটোৰ কাৰণে আমাৰ নহ'লহেঁতেন মানে। চ' ব্লগটো আমি ইমানতে খতম কৰি আছোঁ। নেক্সট ইয়াৰ পিছত যিখিনি হ'ব চানডুবি ব্লগটোত মই এড কৰি দিম। চ' থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ। নেক্সট কথা এটা ক'বলৈ আছে মোৰ, যোনে ইমান দূৰলৈকে চাইছে, নিশ্চয় এডভেঞ্চাৰ ভাল পায় অকণমান, সেইটো কাৰণে চাইছে। বাৰু পাৰ্বতী হিলছ যিটো আছে, পাৰ্বতী পাহাৰ যিখন আছে, গুৱাহাটীৰ পৰা বেছি দূৰ নহয়। আজি ফেমিলি এটা আহিছিলে, দেখুৱাইছোঁ আপোনালোকক, হয়নে? সিহঁতি গুৱাহাটীৰ পৰা আহিছিলে। ধুনীয়া এটা ট্ৰেকিং টাইপৰ হয়, আপোনালোকে আহিব পাৰে। যদি চাইকেল লৈ আহে তেতিয়াহ'লে চাইকেল লৈ আহিব পাৰে, যদি বাইক লৈ আহে তেতিয়াহ'লে বাইকখন তলত থ'ব লাগিব, আৰু ধুনীয়াকৈ আপোনালোকে ট্ৰেকিং কৰি খোজকাঢ়ি যাব পাৰে। খোৱা লোৱাৰ টেনশ্যন নাই, তাত আছে, দেখুৱাইছোঁ কেনেকৈ মানে কি খাবলৈ পায়। এইবোৰ ট্ৰেকিং চেকিং যেতিয়া হয় ন, তেতিয়া খোৱা লোৱাত ইমানখিনি ধৰি লাভ নাই। খোৱা লোৱা খোৱা জাষ্ট কেৱল ৰাতিটো কটাবলৈ, ভোকটো মিটাবলৈ হ'লেই হ'ল মানে, কথাটো গম পাইছে? চ' থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ, বাই বাই।